চেৰাটা মতো আনি দেচোন মুখত মাখি পৰি আছে চেদা ইমানকে খাই থাকেনে বাৰু হয় এইটোৱে মোৰ প্ৰাণৰ লগৰী মানুহৰ লগৰী চেদা ইমান খোৱা ভাল নহয় নহয় তুমি সেই য'ত ত'ত মানে তিনিদিন থাকিলেও আপত্তি নাই কিন্তু এইজন মোৰ এওঁ মোৰ একেবাৰে আপোনাৰ জীৱনৰ লগৰী জীৱনৰ লগৰী প্ৰতিটো মুহূৰ্তে মই এইটো লাগিবই এইকণ খাই মানে মই বহুত কাম কৰিবলৈ শক্তি পাওঁ বৰ শক্তিবান বস্তু ইয়াৰ এটা গুণ আছে কি গুণ আছে কি গুণ আছে নো ইয়াক ব্যৱহাৰ কৰিলে দাঁত পোকে নাখায় আৰু দাঁতকেইটা মজবুত হৈ থাকে দাঁতৰ বেমাৰ নহয় আন উপায় নাই আৰু দাঁতৰ বেমাৰ মইহে জানো তুমি নাখালে নাই মোবাইলটোকে চাই থাকিব নালাগে বুজিছা এই সাজটো অকণমান পঢ়ক সেই আনি দিয়া আকৌ আনি দিয়া কিনো মানে সাজটা পঢ়ি থাকে বোলে এইবাৰ সাজটা পঢ়ি কিমান ডাঙৰ মানুহ হৈছে বোলে মানুহ হে এই বয়সত শাস্ত্ৰ নপঢ়ি কি পঢ়ে কি পঢ়ে ভকতি কৰিব লাগে ভকতি মুকতি হৈ থাকিব কৰ্মই ধৰ্ম শাস্ত্ৰ সদায় লিখক কি কয় শাস্ত্ৰৰ শেষত সদায় লিখা থাকে বোলে মুখে ৰাম নাম বোলে সেই হাতে কীৰ্তি কাম সেইখিনি কৰিলে আৰু কিহে পায় কিনো মানে আপতীয়া বস্তুবোৰ আনি থকা দেই মই একদম মানে এইবোৰ মন নাযায় আৰু দেখিছানে এই শাস্ত্ৰ ভাগ আপতীয়া শুনে বাৰু কি কথা কৈছে সেই যিমান গালো আপতীয়া কথা যিমান গালো বালো মানে কি হয় মানে শেষত সদায় এটাই কৈছে বোলে বোলে মুখে ৰাম নাম হাতে বোলে কীৰ্তি কাম অকল সেই খাই মানে লাষ্টত আৰু গতিকে আমি সেইখিনি মানিলেই হ'ল আৰু হয় নহয় মানিবও লাগিব শুনিবও লাগিব তাতে আকৌ দুআষাৰ পাহৰি থাকোঁ নহয় তাকে অকণমান অকণমান মনত কৰিলে ভাল আৰু মাজে মাজে পঢ়ি থাকিলে ভাল হয় নেকি হ'ব দিয়া যি হয় হ'ব আমন জীৱন কৰি ৰেলৰ চিৰিত বহি কালৈ চিন্তা কৰা চিন্তামণি চিন্তা কৰি কৰি চিন্তাৰ সাগৰখনি জুৰুলা কৰিলা কিয় চিন্তামণি শাস্ত্ৰত চিন্তামণি আছে নি কালৈ চিন্তা কৰি আছিলা কৈছে নি সেইটোতো কথা মই তুমি শাস্ত্ৰ বুলি কৈছিলা এইখন বিহু গীতেহে আনিলা বিহু কিতাপখন না মই যি ওলাইছে মই তাকে পঢ়িছোঁ আকৌ যি হ'ল হ'ল মই এতিয়া এই ইয়াকে বোলে মই অলপ ভাঙি দিওঁ দেই আমন জীৱন কৰি ৰেলৰ চিৰিত বহি তাৰমানে এজনী ছোৱালী মানে চিৰিত বহি আমন জীৱনকৈ বহি আছে শুনিছা নাই শুনিছোঁ আগতে যেনেকৈ মই তোমাক মানে সেই এই ঘৰত থাকোঁতে মই যেনেকৈ মানে গৈ আছিলোঁ সেই দলঙত দিয়ে ৰৈ আছিলোঁ মনত পৰিছে নাই ঠিক তেনেকৈ মই আমন জীৱনকৈ বহি আছিলোঁ দলঙত তেনেকৈ সেই ছোৱালীজনীও মানে ৰেলৰ চিৰিত বহি তেওঁ চিন্তা কৰি বহি আছিল মোৰ মতে মানে ছোৱালীজনী ৰেলৰ চিৰিৰ ওচৰতে হ'ব লাগিব ঘৰটো নহ'লে আমি আকৌ আমাৰ ইয়াৰ পৰা মানে গৈ মানে সেই 3 কিলোমিটাৰ 4 কিলোমিটাৰ গৈ তাত বহি থাকিব নোৱাৰে এজনী ছোৱালীয়ে যত সম্ভৱ মানে ঘৰটো মুখতে হয়তো চিৰিটো আছিলে চাগে ট্ৰেইনৰ চিৰিটো সেই তাতে বহি তাই মানে আমন জীৱনকৈ বহি আছিলে মানে সেই যিটো মানে ল'ৰা গৈছে আৰু সি মানে ছোৱালীজনীক কৈছে তাৰপৰা কৈছে বোলে চিন্তা কৰি কৰি চিন্তা সাগৰখনে সাগৰ পাৰ নাই সাগৰখনৰ মাজত যেতিয়া মানে ৰৈ থাকিবা তেনেও পাৰ নাই গতিকে ঠিক তেনেকৈ সেই তাই চিন্তা কৰি কৰি মানে জুৰুলা হৈ গৈছে সেইটোকে কৈছে তাইৰ নামটো দিছে কি চিন্তামণি চিন্তা কৰি কৰি চিন্তা পাৰ পোৱা নাই সেইটো কথা কৈছে সেই আগৰ দিনত সেই মোবাইল নাই নে কি নাই তাই বাৰু সেই ট্ৰেইনৰ চিট বহি থাকিলে কি দৰকাৰ বাৰু এই ঘৰতে বহি মোবাইলৰ কথা পাতিলেই হ'লচোন বোলে কোন আছে হেৰি চেনাইনো বোলে ক'ত আছে কি কথা তাই বাৰু সেই তাতনো বহি বাৰু সেই চিন্তা কৰি থাকিব লাগেনে তাই বাৰু মোবাইলটো ল'বলৈ শক্তি আছে নাই আকৌ সেইটো ভাবি চাব লাগিব নহয় মোৰ মতে সেইটো সময়ত মোবাইল নাইয়ে চাগে সেইটো যুগৰ কথা কৈ আছে
হয় নহয় বাৰু হয় বাৰু সেইটো যুগত নায়ে বাৰু ইমান বাৰু যুগত হৈছিলে আহি সেইকাৰণে আকৌ সেইটোকে কৈছে তাৰপৰা আকৌ ছোৱালীজনীয়ে কৈছে এদিন দুদিন কৰি সময় যায় বাগৰি আজিও পোৱা নাই চেনাইৰে বাতৰি জয় 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 বহুতো আশাৰে ৰেলৰ চিৰিত বহি আজিও মই ৰৈ আছো চেনাই মৰম পাম বুলি চেনাই মৰম পাম বুলি সেই ছোৱালী যেতিয়া ল'ৰাটোৱে যেতিয়া মানে ছোৱালীজনীক সুধিছে তাৰমানে ল'ৰাটোৱে সম্ভৱ ছোৱালীজনী অলপ ভাল পাবলৈ মনটো আছে নেকি অঁ তালৈ মানে ইমান চিন্তা কৰি কি লাভ হা গতিকে সেই তালৈ চিন্তা এই মোলৈকে চিন্তা কৰে কিন্তু ছোৱালীজনীয়ে আকৌ সেই ল'ৰাটোক মানে ভাল পায় চাগে সেইকাৰণে সেই তাত বহি আছেগৈ হে তোমাৰ তেনেকুৱা লাগিছিল আগতে আকৌ লাজ লাগিছে কি কথা কোৱা হে সিহঁতা দেৰিলা এতিয়া গাই বাই লাভ নাই তাই কৈছে এদিন দুদিন কৰি সময় যায় বাগৰি তাই এদিন দুদিন কৰি মানে সময় বাগৰি গৈ আছে সেই চেনাইখন নাহেহে নাহে মোৰ যত সম্ভৱ কেৰেলা কিবা তামিলনাডু যেনেকৈ মানে দিল্লী হায়দৰাবাদ এইবোৰত গৈ সম্ভৱ মানে কিবা কাম কৰি আছে সেইকাৰণে তাই মানে বাট চাই আছে কিন্তু অহা নাই ল'ৰাটো গৈ বঞ্চিতা হৈ আছে অঁ সেইকাৰণে কৈছে না আজিও পোৱা নাই চেনাইৰে বাতৰি চেনাই মানে কি মৰমৰ ভাল পোৱা জানো বাৰু ঠিক তেনেকুৱা বহুতো আশাৰে ৰেলৰ চিট বহি তাৰমানে বহুত আশা ভাষা লৈ তেওঁ ৰেলৰ চিট বহি আছে গৈছিলে চাগে সেইকাৰণে কৈছে মই আজিও ৰৈ আছোঁ মানে চেনাই মৰম পাম বুলি তাৰমানে ইমানেই তাৰ প্ৰতি পাগল হৈ আছে কি ল'ৰা নাই আজিকালি কি ল'ৰা নাই বাৰু সেইটো বা কি বা হ'ল এইটো খা খবৰ নাই চাগে হ'লেও আশাত মানে কিবা বন্দী হৈ আছে আৰু তাৰপিছত আহিলে মোলৈ আহিলে হায়ৈ তৰা মাটিত শুব লাগিব পাতত খাব লাগিব ভাত আয়ো জাৰৰ দিনতে হায়ৈ তৰা উচুপি নাথাকিবা কেথা কম্বল লাগিব গা এই খাত মোৰ মতে মানে ল'ৰাটো কি দুখীয়া ঘৰ ল'ৰা এই দুখীয়া ঘৰ ল'ৰাটোৱে মানে নিজৰ ভাগৱতী কৈছে যে মোলৈ আহিলে হায়ৈ তৰা তাইৰ নাম তৰা দি লৈছে মাটিত শুব লাগিব তাৰমানে ল'ৰাটো খুব দুখীয়া হ'ব লাগিব চাগে সেইকাৰণে কৈছে মাটিত হ'ব লাগিব আৰু পাতত খাব লাগিব ভাত তাৰমানে কাঁহী বাতি নাই তাৰমানে ল'ৰাটো একেবাৰে মানে ভিকু যেন পাইছোঁ তাৰমানে দুখীয়া ল'ৰা আকৌ যদি জাৰৰ দিন আহে তাৰমানে উচুবিবলৈ মানা কৰিছে তাৰমানে কান্দিবলৈ মানা কৰিছে কাৰণ তাত মানে জাৰ গুচাবলৈ আমাক কেঁচা কম্বল লাগিব সেইবিলাক নাথাকিবও পাৰে সেইবুলি কৈছে কিন্তু ছোৱালীজনীয়ে কিন্তু খুব ভাল পায় এটা তাৰপিছতে সেই তেনেকৈ মানে সেই কৈছে আৰু এতিয়া মোলৈ আহিলে হায়ৈ তৰা এতিয়া তুমিতো আহিলাই আৰু এতিয়া মইতো মানে সেই কি কয় মানে সেই মাটি থ'বলৈ মই নাই দিয়া নহয় মই বিচনা থ'বলৈ দিছোঁ তুলি পাৰি দিছোঁ আৰু পাতত খাবলৈ মই ভাত নাই দিয়া কাঁহীত খাবলৈ পাইছা গতিকে মানে তুমি এতিয়া সেইটো উদাহৰণ দি সেই গঢ়ি কান্দিবা নি খুন্দি তেজি মনা কৰিছোঁ সেই নহয় এই তাৰমানে মনা কৰি যদি মানে ভাগ্যৰ কপালত যদি মিলাই 2 নম্বৰজনী 2 নম্বৰ কৰিলে নহ'ব মোকাবিলা হ'ব লাগে মোকাবিলা নাই দেই আজি যুগত মোকাবিলা নাই তাৰপৰা ছোৱালীজনীয়ে কৈছে দুখীয়া বুলিনো জান ভাবিলে কিনো হ'ব যি আছে কপালত হ'ব কোনেনো জানিব জান জীৱনৰে জাজি লৈ ওলটি পালতি বব ছোৱালীজনী কিন্তু কম নহয় আৰু তাই কৈছে দুখীয়া বুলিনো মানে ভাবিলে আমি কি হ'ব তাৰমানে যি আছে সেই কপালতে হ'ব বুলিছে তাই কিন্তু কম বস্তু নহয় আৰু সি ইমানখিনি কোৱা স্বত্তেও তাই যে আকৌ কৈছে
দুখীয়া বুলি ঐ জান তাৰমানে তাক মানে জান বুলি মাতিছে দেই কিবা এটা ধৰিছে আৰু মনত এটা বোলে ভাবিলেনো কি হ'ব তাৰমানে ভাবি পিনি লাভ নাই কপালয় লিখক কৈছে না আকৌ কোনেনো জানিব জীৱনৰে জাজি নৈ তাৰমানে জীৱনটো এটা এখন মানে জাজি নৈৰ লগত তুলনা কৰিছে উলটিয়ে পালটিয়ে পাব কম কথা কৈছেনে কম কথা কৈছেনে তাৰমানে দুখীয়া হ'লেও কি হ'ব না তেওঁ যদি তাত মানে জয় হৈ বা বিয়া সোমাই তাৰমানে যিখিনি মানে কৰ্ম কৰিব যিখিনি উন্নতি ঘটিব তাৰমানে হয়তো দুখীয়া বা গৈ হয়তো ধনী হ'ব এনেকুৱা এটা মতলব তাই ছোৱালীজনীয়ে মানে কথা কৈছে ছোৱালী কিন্তু অকণমান জ্ঞানী আছে দেই খাম ল'ম বুলি ভাবিছে সেই এনেকুৱা মানে প্ৰকৃত হ'ব লাগে